শাখাক ধন্যবাদ জনাইছোঁ। আমি নেশ্যনেল ছাৰ্ভিচ স্কিমৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি ডাইৰেক্টৰ অফ স্পৰ্টছৰ পৰা এটা অৰ্ডাৰ দিছিল যে 15 ছেপ্টেম্বৰৰ পৰা 2 অক্টোবৰলৈকে আমি স্বচ্ছতা ভাৰত অভিযান আমি কৰিব লাগে। সেই উদ্দেশ্যৰে আমি 15 তাৰিখৰ পৰা বিভিন্ন ঠাইত কৰি আছোঁ। আজি আহি আমি দেইথৰ আৰক্ষী চকীৰ আমাৰ মাননীয় শ্ৰদ্ধা ৰামেশ ছাৰ আছিল, আমাৰ অচি ছাৰ, তেখেতৰ পৰা অনুমতি লৈ আমি আজি ইয়াত আহি আমি স্বচ্ছতাৰ ক্ষেত্ৰত আমি যিখিনি পাৰোঁ ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰি আমি আজি আহি পেলাই ইয়াত এই চাফাই অভিযান আৰম্ভ কৰিছোঁ। আৰু ইয়াৰ ক্ষেত্ৰত আমি জানো যে আমাৰ অঞ্চলটোৰ দেইথৰ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ যিখিনি আমাৰ NSS ইউনিট, এই ইউনিটৰ সকলো ছাত্ৰ ছাত্ৰীসকলৰ লগত তেওঁলোকৰ ইয়াৰ কোনো বেতন নাই, বিনা বেতনত তেওঁলোকে নিজৰ সেৱা আগবঢ়াইছে। আৰু অনুষ্ঠানটো আমি সদায় সুন্দৰ আৰু প্ৰফুল্লিত কৰি আমি প্ৰাকৃতিক সৌন্দৰ্যৰ পৰা আৰম্ভ কৰি আমি ইয়াৰ যিখিনি দুখীয়া মানুহ আছে সেই মানুহখিনিকো আমি কিছুমান সহায় সহযোগিতা আগবঢ়াই আমি অনুষ্ঠানটো মানে প্ৰতি ক্ষেত্ৰতে আমি NSSৰ যোগেদি আগবঢ়াই যাবলৈ সক্ষম হৈছোঁ আৰু আমি সফলতা লাভ কৰিছোঁ। আজিও আমি এই তাৰিখে আজি যিটো তাৰিখ এই তাৰিখত আজি আপোনালোকৰ সহযোগিতাত আমাৰ দেখাবলৈ পাই আমি নিজকে আমি গৌৰৱ অনুভৱ কৰিছোঁ। আৰু আমাৰ শ্ৰদ্ধাৰ ছাৰেও আমাক বহুখিনি অব্যাহত কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলক তেখেতে আমাক মানে বিভিন্ন ধৰণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াই আৰু বৰ্তমানলৈ আগবঢ়াই যাব। আৰু গতিকে ইয়াকে কৈ আমি আজি এই অনুষ্ঠানত মানে আজিৰ ক্ষেত্ৰত আমি এই স্বচ্ছতা সামৰণি মাৰিছোঁ। আকৌ অহাকালিলৈ আমি মাৰ্কেট প্লেছত আৰম্ভ কৰিম বুলি কথা ৰাখিছোঁ।